মাৰো বৈঠা মাৰো ৰে ৰিণিকি ৰিণিকি ৰাঙুলি বেলিতি জিলিকে মাজুলীতে বহুদিনৰ এটা সপোন আছিল শংকৰখোলাত যাম বুলি তো ফাইনেলি আজি ওলাইছোঁ আৰু আহি আমাৰ খুব ধুনীয়া আচলতে ক্লিন ভিলেজ বুলি ক'ব লাগিব ঠাইডোখৰ বহুত বেছি ভাল লাগিছে মোৰ ৱাও আপলোডো হৈ গ'লোঁ আচলতে বহুত ভাল লাগে ঠাইডোখৰ গতিকে বলক আপোনালোকক এক্সপ্ল'ৰ কৰি সকলো দৃশ্য দেখাবলৈ চেষ্টা কৰিম এতিয়া শংকৰখোলাৰ এয়া আৰম্ভণি গেট আচলতে ফাইনেলি আমি আহি পালোঁ শংকৰখোলা আজি বহুত মানুহ হৈছে আচলতে মানুহৰ বহুত ভিৰ হ'ব আচলতে আজি যি কি নহওক ভাল লাগিছে বহুত ধুনীয়া ঠাই বলক আমি আগলৈ বলক কেনেকুৱা ধৰণৰ ঠাই আছে ৱাও মানুহবিলাক তামাম গৈ আছে দেই বহুত মানুহৰ আচলতে সমাগম হ'ব আজি খুব ভাল লাগিব আমাৰ এনজয় কৰা হৈ গ'ল এতিয়া আমি গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ মাজত এতিয়া আমি ব্ৰহ্মপুত্ৰৰ মাজত নাৱত উঠিম আৰু খুবেই এনজয় কৰিম বলক ভেৰি বিউটিফুল আছাম অসমত আচলতে কি নাই নদ নদী পাহাৰ পৰ্বত প্ৰকৃতি সৌন্দৰ্য সকলো বস্তু অসমত পোৱা যায় আৰু তাৰে উদাহৰণ আমাৰ ব্ৰহ্মপুত্ৰ নদী বহুত বেছি ভাল লাগিছে আচলতে আজি এনেকৈ ধুনীয়া পৰিৱেশৰ মাজত মিলি আচলতে মিলিত হৈ খুব বহুত এক্সাইটেড হৈছোঁ আৰু ভয় লাগিছে অকণমান উপায় নাই ভাল লাগে আচলতে এনেকুৱা পৰিৱেশৰ মাজত নিজকে সংযোজিত কৰি খুব ধুনীয়া পৰিৱেশ ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ অসমৰ বৃহৎ ডাঙৰ নদী ব্ৰহ্মপুত্ৰ আৰু কেমেৰা কৰি আছে মোৰ এজন মৰমৰ ভাইটিয়ে আৰু ভাইটি কি নাম আছিল তোমাৰ মুস্তাকে বৈঠা মাৰি আছে এই ধুনীয়া পৰিৱেশৰ মাজত আহি যিহেতু বহুত বেছি ভাল লাগিছে তো অকণমান গানৰ অকণমান বুলি আপোনালোকক গুণগুণাই দিছোঁ বৈঠা মাৰো ৰে ও পাইছাৰ ভাইয়া ৰে আর সারিয়া বৈঠা মারিয়া যায় রে বৈঠা মারো রে খেলা কেনে বাইসার ভাইয়া রে ও নৌকা আউগায় রে আর পাউসায় রে সারিয়া বৈঠা মারিয়া যায় রে বৈঠা মারো রে ও বাইসার ভাইয়া রে সারিয়া বৈঠা মারিয়া যায় রে Thanks for watching the video. কেনেকুৱা লাগে বহুত ভাল লাগি আছে নান্দনিক পৰিৱেশ নাউৰিয়াই নাও চলে বৈঠা পাই বলে নদীৰে ইপাৰ সিপাৰ কৰে
নাউরিয়াই নাও চলে লৈ থাবাই বৰে নদীৰে ইপাৰ